নমস্কাৰ, এই ভিডিঅ'ত আসাম টেট 2021 অসমীয়া বিষয়ৰ কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিব ওলাইছোঁ। 1 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি? উত্তৰ, পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যা। 2 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ জন্ম আৰু মৃত্যু কিমান চনত হৈছিল? উত্তৰ, জন্ম 1449 আৰু মৃত্যু 1568। 3 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম কি? উত্তৰ, মহেন্দ্ৰ কন্দলী। 4 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ আইতাকৰ নাম কি? উত্তৰ, খেৰসুঁতী। 5 নম্বৰ প্ৰশ্ন, শংকৰদেৱে কিমান বয়সত কিমান চনত প্ৰথমবাৰ তীৰ্থভ্ৰমণলৈ যায়? উত্তৰ, 32 বছৰ বয়সত আৰু 1403 শকত। 6 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ প্ৰিয় শিষ্যজন কোন? উত্তৰ, মাধৱদেৱ। 7 নম্বৰ প্ৰশ্ন, ভাগৱত গ্ৰন্থ শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা? উত্তৰ, অনুবাদমূলক। 8 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি? উত্তৰ, হৰিশ্চন্দ্ৰ উপাখ্যান। 9 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ ভক্তি তত্ত্বমূলক গ্ৰন্থ কোনখন? উত্তৰ, ভক্তি প্ৰদীপ। 10 নম্বৰ প্ৰশ্ন, ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্ৰন্থখন কি? উত্তৰ, গুণমালা। 11 নম্বৰ প্ৰশ্ন, গুণমালা কাব্য কি চন্দত ৰচিত? উত্তৰ, কুসুমমালা। 12 নম্বৰ প্ৰশ্ন, শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? উত্তৰ, একশৰণ নাম ধৰ্ম। 13 নম্বৰ প্ৰশ্ন, শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? উত্তৰ, উত্তৰাকাণ্ড। 14 নম্বৰ প্ৰশ্ন, শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট কি? উত্তৰ, ৰাম বিজয়। 15 নম্বৰ প্ৰশ্ন, শংকৰ মাধৱ মিলনক কোনে মণিকাঞ্চন সংযোগ আখ্যা দিছিল? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা। ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে পিছৰ ভিডিঅ'সমূহ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।